এবাৰ 3 নম্বৰ ধামাকা অসমৰ উজনি অসমৰ ধেমাজিত হ'বলৈ গৈ আছে। ফাৰ্ষ্ট প্ৰাইজ বাজাজ পালচাৰ এখন আৰু কেছ 1 লাখ। ভাল যিয়ে বৰশী বাই ভাল পায়, বৰশী বাই ভাল পোৱা মানুহক খবৰ দিবলৈ ওলাইছোঁ। কেছ 1 লাখ আৰু টিভিএছ জুপিটাৰ। নমস্কাৰ সতীৰ্থ, মই বিতুপনে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই বিপিনদাৰ পুখুৰীত আপোনালোকক জনাইছিলোঁ যে বৃহৎ প্ৰতিযোগিতা হ'ব আৰু 1 তাৰিখে হৈ গ'ল। আৰু এতিয়া বিশেষকৈ ইয়াৰ পাছতে আছে ধেমাজিত। আপোনালোকক ভাল যিয়ে বৰশী বাই ভাল পায়, বৰশী বাই ভাল পোৱা মানুহক খবৰ দিবলৈ ওলাইছোঁ। এয়া দাদাহঁতি বেনাৰখন লৈ ৰখি আছে। কি পাইছোঁ? ৱাও, কিমান আছে? 3 লাখ। ফাৰ্ষ্ট প্ৰাইজ বাজাজ পালচাৰ এখন আৰু কেছ 1 লাখ। ছেকেণ্ড প্ৰাইজ টিভিএছ জুপিটাৰ প্লাছ কেছ 50,000। থাৰ্ড প্ৰাইজ 40,000, ফ'ৰ্থ প্ৰাইজ 30,000, 5 তাৰপৰা 20 আৰু 6ৰ পৰা কণ্টিনিউ আপোনাৰ 15লৈকে 10,000কে আৰু 16ৰ পৰা 25লৈকে 5,000কে। মুঠতে আপোনালোকে বৰশী বাওক আৰু মানে লাখে লাখে পইচা লৈ যাওক। 3 লাখ হাইজ পুৰস্কাৰ আছে। আৰু মুঠত পুখুৰী কালি হয়, মুঠতে টোটেল সৰ্বমুঠ পুখুৰীটো এৰিয়া হ'ল 100 বিঘা হয়, আৰু পানী কালিটো হৈছে 65 বিঘা। বাপৰে, এটা বৃহৎ মানে আপোনালোকে যথেষ্ট ভাল হ'ল। এংলিসকল সকলোকে মই ৱেলকাম কৰিছোঁ ধেমাজিলৈ। আহক, তাত বৰশী বাই যথেষ্ট ভাল পাব। আৰু ধেমাজি সকলোৰে আপোনাৰ মানে টুৰিষ্ট প্লেচো হয় ন, ধেমাজি ফুৰিব পাৰিব। ধেমাজিখন ইকো টুৰিষ্ট প্লেচ হয়। টুৰিষ্ট প্লেচ। আৰু এইটো কোনে পাতিছে? এইটো মই কমিটিখনৰ ছেক্ৰেটাৰী ন, দাদাৰ নামটো পাইলোঁ বাইলুং ন। আৰু আমাৰ ভাস্কৰ জ্যোতি সন্দিকৈ পহুগড় য'ত কমিটিখন পাতিছিলে তেওঁৰ প্ৰেচিডেণ্ট। পহুগড়ত বিশেষকৈ মই কমিটি আৰু একেখন কমিটি। পহুগড়ত যিটো মানে ধামাকা হৈ গ'ল, তাৰ পাছতে এই বিপিনদাৰ পুখুৰীত ধামাকা হ'ল। এবাৰ 3 নম্বৰ ধামাকা অসমৰ উজনি অসমৰ ধেমাজিত হ'বলৈ গৈ আছে। এইফালে দাদাহঁতে সুন্দৰ পদক্ষেপ লৈছে। আৰু কিবা ক'ব নেকি দাদাই? কিবা ক'ব? তাকে ক'লো আৰু হয় হয়, সকলোকে আহক, সকলোকে নিমন্ত্ৰণ কৰিলোঁ ধেমাজিলৈ। আহক, ধেমাজি নগৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। হাইৱেৰ পৰা 2 কিলোমিটাৰ ডিষ্টেঞ্চ। থকা মেলা চব ব্যৱস্থা আছে ন? হয়, থকা মেলা চব দাদাহঁতি কৰি দিব। যদি হেৰি আৰু যোগাযোগ নাম্বাৰটো আপুনি এবাৰ কৈ দিয়ক। যোগাযোগ নাম্বাৰটো এই ডেছক্ৰাইবত দিয়াই আছে আপোনাৰ এইখিনি। হয় হয়, যোগাযোগ নাম্বাৰবোৰ দেখুৱাইছোঁ মই। এইটো এটা আৰু দাদাৰ বিশেষকৈ আপুনি মুখৰে এবাৰ কৈ দিয়ক আপোনাৰ যোগাযোগ নাম্বাৰটো। মোৰ যোগাযোগ নাম্বাৰটো 9678412813। হয় হয়, ধুনীয়াকৈ কৈ দিলে আপোনালোকে লিখি ল'ব আৰু দাদাক যোগাযোগ কৰিব। 24 আৱাৰ্ছ আপোনালোকে দাদাক যোগাযোগ কৰিলে পাব, নহয় জানো? হয়, ঠিক আছে, ধন্যবাদ।